हेलो एवरीवन की खबर आपलोकर आशा करिसु সকলোৰে ভাল সো বহুত দিন পিছত মই এটা ভিডিও বনাম বুলি আজি আপোনালোকৰ ওচৰত আহিছো তো মোৰ একচুয়ালি 600 সাবস্ক্ৰাইবাৰ হৈ গৈছে আৰু 400 সাবস্ক্ৰাইবাৰ হলে মোৰ চেনেলটো মনিটাইজ হৈ যাব সো হেতু কাৰণে ভাবিছো অলপ কেটামান ভিডিও দিও আৰু মোৰ একচুয়ালি মোবাইলত ভিডিও কৰা হৈছে বহুত কিন্তু বহুত ষ্টক হৈ আছে কাৰণ এডিটিং কৰিবলৈ বহুত টাইম লাগে তো হেতু কাৰণে মই কিছুমান কামত ব্যস্ত আছিলো সো এডিট কৰা নাছিলো তো এতিয়া ভাবিছো এই ভিডিও বিলাকো দিম আৰু সেকেন্ড কথা হল 16 জুলাই মোৰ এংগেজমেন্ট তো তাই কৈছিলে যে তুমি এটা ভিডিও বনাবা আমি যেতিয়া শপিং কৰিব যাম তো শপিংৰ ভিডিও বিলাক বনাই পেলাই এটা ভিডিও দিব পাৰিবা তো মই ভাবিলো যে ঠিক আছে দিদু আৰু এই ভিডিওটো পিছলৈ চাব পাৰিম তো হেতু বুলি মই বৰ্তমান আছো নগাঁৱত কিন্তু মই কালি যাম গুৱাহাটী আৰু কোট যাম কি কিনিম গুটেখিনি বস্তু মই আপোনাক দেখাম শেয়াৰ কৰিম তো চাই থাকক লাষ্টলৈ ভিডিওটো তো এনেকৈ মই গুৱাহাটী পালোগে আৰু তাই লগতে আমি ওলালো ফেন্সিলে তো আজি দিনটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব সো চাই থাকক গোটেই ভিডিওটো সো আমি কোট যাম গোটেইখিনি বস্তু দেখাম যাম জাস্ট বস্তে কাৰ পাৰ্কিং কোড বিচাৰি পাম সেইটো টেনচন তাৰ পিছত শপিং হ'ব তো কপালটো ভাল আছিলে যে আমি পাৰ্কিং পাই গলো আৰু এতিয়া আমি পাৰ্কিং কৰি পেলাই আগবাঢ়ি যাম ফেন্সি ভিতৰলৈ আৰু প্ৰথমতে মোৰ কাপোৰ কিনি লওঁ কাৰণ তাই যদি কাপোৰ কিনিবলৈ সোমালে হৈ গ'ল আৰু গোটেই দিনটো সো মোৰ প্ৰথমতে মই দাদাজনক লগ পালো তাতে দাদাজনে এটা টেইলাৰত লৈ গৈ আছে একচুয়ালি তাত মই প্ৰথমতে কাপোৰ চইচ কৰিম যেহেতু ফিটিং পোৱা নাযায় সো বেসিক্যালি তো হেতু কাৰণে প্ৰথমতে মই কাপোৰৰ পিস কেইটামান কিনি লম সো চাকচোন এটো এটা পিস এটো দুটা কম্বিনেশন কৰি পেলাই এটা পিস হেতু এই পিসটো চাই লওক এই পিসটো বহুত ধুনিয়া হয় এটো এটা ওয়াশ কোট আৰু লগতে কুৰ্তা তো এই দুটা পিছত যিকোনো এটা ডিসাইড কৰিম আৰু মই কিন্তু মই এটা নকয় এটো সাৰপ্ৰাইজ থাকিব তো এনেকৈ 4-5টা চোৱাৰ পিছত ফাইনালি এটা পছন্দ হ'ল আৰু মই এটো ললো এটো মই পিছত দেখাম তো নগাঁৱত চিলাব দিম আৰু তাৰ পিছত আমি আগবাঢ়ি গলো এটা ইমান ধুনিয়া দোকান এই দোকানটোত মানে আপোনালোকে সব পাব কাৰণ এই এংগেজমেন্ট হওক বা বিয়াতে হওক মানুহে যে গিফট দিয়ে ট্ৰে হওক বা পাচি টাইপৰ ধুনিয়া পাচি এনেকৈ কাপোৰ চাপোৰ লগোৱা থাকে সো এনেকুৱা সব ধৰণৰ বস্তু পোৱা যায় আৰু এটা কথা জানেনে এই ইয়াতে ইমান কম দামত লাইট পোৱা যায় মই ঈদৰ সময়ত আনিছিলো লাইট বহুত কম দাম মানে নগাঁৱতো মানে 3 গুণ বেছি দাম নগাঁৱত এইবোৰ লাইটৰ তাত বহুত কম দামত হয় যদি আপোনালোকৰ এড্ৰেছটো লাগে মই এড্ৰেছটো ভালকৈ দি দিম এই দেখিছেনে আপোনালোকে ইমান ধুনিয়া ট্ৰে আছে তাতে সব সকলো ধৰণৰ ট্ৰে পোৱা যাব তাতে আপুনি গিফট পেক কৰিবলৈ আৰু এই পেপাৰটো মোৰ দৰকাৰ আছিল আৰু এইবিলাক পেপাৰ আমাৰ নগাঁৱত পোৱা নাযায় যেহেতু মই তাৰ পৰা আনিছিলোঁ তো পেপাৰ কিটা মই সিলেক্ট কৰিলো বহুত আছিল পেপাৰ বেছি দামো নহয় এইবিলাক অনলি এটা ৰোল 150 100 এনেকুৱা ভিতৰতে পোৱা যায় তো এইকেইটা ললো দুটা ওলাই আহোঁতে দেখিলোঁ যে কেইটামান মানুহে বহুত ধুনীয়াকৈ ফ্ৰুইটছ বেছি আছে কাটি পুৰা কিউই আছিলে তাতে তৰমুজ আছিলে মই লৈ ললোঁ আৰু এইটো ধুনীয়া না কিউই কিট গয়া ব্লগাৰ এয়া আৰু মই ইউটিউবাৰ মোৰ বোলা ইউটিউবাৰ ফুড ব্লগাৰে বনাই আছে ফুড ব্লগৰ কাৰণে ফুড ব্লগ আইডিয়া তাত ধুনীয়া ভিডিঅ' তাতে মেকিং ভিডিঅ' থাকে তো মানে বস্তু কেনেকৈ মানে বনাই দিয়া ভিডিঅ' আছে প্লাছ আৰু বেলেগ জেগাত বেলেগ ডিছ সেইবিলাকৰ ভিডিঅ' আছে তাতো ফ'ল' কৰিব পাৰে ফুড ব্লগ আইডিয়া বুলি এটা পেজ আছে ইনষ্টাগ্ৰামত আৰু এইটো মোৰতো ইউটিউব চেনেল ইয়াতে দেখি আছে গোটেইখিনি ভিডিঅ' আৰু এটা কথা যদি আপুনি মোৰ চেনেলটো নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰ 600 ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু 400 হ'লে মোৰ চেনেলটো মনিটাইজ হৈ যাব তো তেতিয়া মানে ভিডিঅ' দিবলৈ অলপ ভাল লাগিব যিহেতু তো বুজি পাইছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এতিয়া আমাৰ ফেন্সিত বজাৰ হৈ গ'ল এতিয়া আমি যাম চিটি চেণ্টাৰ আৰু তাত কিনিবলৈ আছে বহুত বস্তু তো ব'লক চিটি চেণ্টাৰ যাওঁ